আমাৰ শৰণৰ যিটো প্ৰক্ৰিয়া আছে, শৰণ হৈছে প্ৰভু ভগৱন্ত শ্ৰীচৰণ চিন্তা কৰি যেতিয়া খেতিয়কো তেজ মুখ গুম এই পঞ্চভৌতিক দেহা ভূ ভাৰত জন্মগ্ৰহণ কৰে, তেতিয়াহ'লে এই দেহাটো আমি বিভিন্ন স্থানলৈ গৈ বিভিন্ন বস্তু খাই বিভিন্ন ঠাই ঘূৰি অশুচি কৰি সেই অশুচি দেহাটো অপবিত্ৰ দেহাটো পবিত্ৰ কৰাৰ মানসেৰে প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰি এজন গুৰু আশ্ৰয়ত ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে আমাৰ পথ প্ৰভুগণে দি থৈ গৈছে, পথ প্ৰশস্ত কৰি গৈছে। সেয়ে হ'ল শৰণ।
বালিতে নি থাকক। জলতে নামিলা জল নারায়ণ পথাৰত গজিলা ধান ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণই উপজিলা তাতেও উপজিলা না জলতে নামিলা জল নারায়ণ পথাৰত গজিলা ধান ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণই উপজিলা তাতেও উপজিলা না তাতেও উপজিলা না আর অনন্ত কৃষ্ণর নাম অনন্ত কৃষ্ণর নাম মহিমায় পার হরি জলতে নামিলা জল নারায়ণ পথাৰত গজিলা ধান ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণই উপজিলা তাতেও উপজিলা না তাতেও উপজিলা না তথাপি নহয় কৃষ্ণ তথাপি নহয় কৃষ্ণ নামৰে সমান হৰি জলতে নামিলা জল নাৰায়ণ পথাৰত গজিলা ধান ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণই উপজিলা তাতেও উপজিলা না তাতেও উপজিলা না হৰি ভজানিষ্ঠ কৰি নামৰে লগতে আছে নামৰে লগতে আছে আপুনি শ্ৰী হৰি জল